মানে বন্ধুসকল আজি ৰাতিপুৱা উঠি তাৰমানে এনেকুৱা হ'ল তাৰমানে মোৰ মানে বহুত দিন মানে মোৰ ইউটিউব চেনেলটো পৰি আছিল। আগতে মই ভ্লগ দিছিলোঁ, হিন্দীত ভ্লগ দিছিলোঁ, কিন্তু এতিয়া মই ভাবছোঁ কি মই অসমীয়াত ভ্লগ দিম। আৰু বহুত দিন মই ভ্লগ দিয়া নাই বা বহুত ক'ব গ'লে বছৰে হ'ল ভিডিঅ' দিয়া নাই, 200-300 দিন হৈ গৈছে ভিডিঅ' দিয়া নাই। তো মই ভাবছোঁ এনেই পৰি থকাতকৈ কিবা এডিট কৰি থকাতকৈ মই ভাবছোঁ ভিডিঅ' দিওঁতে লাভ হয়নে, এনেকৈ সৰু সৰু ভিডিঅ' দিলেও লাভ হ'ব। আজি এটা সৰু নৰ্মেল ভ্লগ দি আছোঁ বাৰু। এতিয়া মই যাই আছোঁ আমাৰ NGOটোৰ কাষত, মানে আমাৰ এটা NGO খুলিছিলোঁ, তাতে যাই আছোঁ। তাতে কিবা কাম আছে, গাছপুলি চাছপুলি ৰোৱা কাম আছে। আপোনালোক ধৰি থাকিম বাৰু, ইমান ডাঙৰ ভিডিঅ' হ'ব নাযায় বাৰু, নৰ্মেল ভিডিঅ' হ'ব। তো আপোনালোক চাই থাককচোন ভিডিঅ'টো আজি কেনেকুৱা হয়। I was a lonely silhouette, needed somebody to show the way. Yeah, I was a heart. তো এতিয়া মই লাহে লাহে আহি 43 মান স্পীডত আহি বঢ়িয়াকৈ পামেই আৰু মেইন ৰাস্তা পাছোঁ যিহেতু, আৰু পাই যাম বঢ়িয়াকৈ, টেনশ্যন নোহোৱাকৈ। আৰু বলকচোন চাই থাকক ভিডিঅ'টো আগলৈ। Then I needed, then we got older, but we stayed the same. Swear that we never lost the flame. Nostalgia, you're an echo in my head. Oh, nostalgia. তো মই আহি ইয়াতে গম পালোঁ যে এই ৰাস্তাটো বোলে আপোনাৰ যাব নোৱাৰি, বহি গতিকে গাড়ীখন তাত থৈ যাওঁ। তে চিনাকি মানুহৰ ঘৰত তাতে গাড়ীখন থওঁ, এতিয়া থৈ পেলাই খোজকাঢ়ি যাব লাগিব। বেছি জেগা নহয়, অলপমান জেগা ষ্টেণ্ডডাল দি পেলাই গাড়ী চাড়ী লগ কৰি যাওঁ, আৰু নহ'লে বেয়া হ'ব কথাটো। এতিয়া আৰু টেনশ্যন নাথাকে তেতিয়া লগটো লগ চাওক। এই ৰাস্তাটোত মই কহাদি বাইক লৈ কওকচোন, আমাৰ মানে বৰষুণডালে শেষ কৰি পেলাইছে তাৰমানে আমাৰ এই ৰাস্তা বলক আৰু উপায় নাই। এতিয়া মই আহি পেলাই আমাৰ অফিচ, এতিয়া আমাৰ এই মাজৰ হ'ব। এতিয়া ভাই এই কিবা খাব দিছে, এইটো কিবা এইটো মৌচুমী নে কমলা বা এইটো পানী দিছে, খাওঁ দেই। আকলা খাওঁ দিয়ক নাই, লগৰ চলি আহিছোঁ তোমাৰ হাতত দেই, চাই থাকোঁ। তামোল খাই আছিলোঁ, তামোলখন ফেলাব লাগিব, দেখিছোঁ কেনে পানীটো দিছোঁ। তাৰমানে আমাৰ ইয়াৰ বহুত লাজ, ক'ব নোৱাৰোঁ কিবা হ'ব জীৱনটোত, এমিয়ান লাজ কৰে তাৰমানে। এই সুমন আছে আমাৰ ডাঙৰীয়া, কৈছোঁ না ই এখন মোক খাব দি গৈছে, খাব দি ভাল নহয়, মই বহিছোঁ আহি পেলাই বহি খাব দিছোঁ আপোনালোকে। এইগিলা কৰে নকৰে খাই চাওঁ, মই খাই চাওঁ ৰ, মই খালোঁ বহুত দিন থৈ দিছোঁ, টাইম পোৱা নাই। ভালে হয়, ভালে আছে, ফ্ৰেছ মাল লাগে তাত তো তাই আন দিবি অফিচত, কালি জেগা দিব এতিয়া। মানে গাইজ মই কথা ভালকৈ কওঁ, এতিয়া বন্ধুসকল বুলি কওঁ, মই বহুত দিন চেনেলটো আপলোড থৈ দিছিলোঁ, তাৰ কাৰণে মাক খুজিছোঁ মই চবকে, বুজিছে নাই। বৰ্তমান মই এতিয়া ভাবছোঁ কি, আগতে হিন্দীত বনাইছিলোঁ ভ্লগটো, মই এতিয়া বৰ্তমান অসমীয়াত বনাম বুলি ভাবছোঁ, কাৰণ আৰু নিজৰ থলুৱা ভাষাত বনাম। এইটো বহুত আচলতে বেয়া বোলা কথা নহয়, এইটো আমাৰ থলুৱা ভাষা নহয়, এইটোতো কোনো বেয়া ভাষা নহয় না। আমাৰ ভাষাটো এনেকুৱাই, মানে আমি নামনি অসম মানুহ যিহেতু, আমি এনেকৈ কথাবিলাক কওঁ। মই ভাবছোঁ কি এনেকৈ কথাবিলাক ভাবি বনাওঁ নেকি, বেয়া হ'ব নেকি এনেকৈ বনাওঁ, তই কচোন এনেকৈ বনালে মানুহ বেয়া বুলি হ'ব নেকি, ঠিকে আছে, হা ভালে হ'ব। ফাল্টু হ'ব নেকি, হা নহয় ফাল্টু ফাল্টু নহয়, অলপ ফাল্টু নহয়। হা নহয় আমাৰ এইটো আমাৰ মই তাৰমানে কথা ভাবছোঁ তাৰমানে কি লিখিতত কৰিব পাৰি কথাটো, কিন্তু তথাপিও আমি যিটো থলুৱা ভাষা কওঁ, আমি তোৰ লগত মই তোৰ লগত আছোঁ, মই তোৰ লগত আছোঁ। এতিয়া মই আমি কৈছোঁ তাৰমানে আমিতো গুৱাহাটীতো আপাৰ ওচৰৰ পৰা নাই, গতিকে আমিতো আৰু লিখিত ক'ব নোৱাৰোঁ হয় না। কথাটো এনেকৈ কৰি বেয়াটো নহয়, আপোনালোকে অকণমান কৰিবচোন মোক এনেকুৱা না, ভাল লাগিব কথাটো শুনি পেলাই, এনেকুৱা ভাষাটো এনেকৈ কৰি ভাল লাগিব নে বেলেগকৈ। এতিয়া বিশেষ কথা নকওঁ বুলি আমাৰ এটা NGO আছে হয় না, ৰেজিষ্ট্ৰেশ্যন হোৱা নাই বাৰু, ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, কাইলৈ কৰিম তাৰমানে আমি। আৰু মানে আমি এই আৰু NGO মানে আপোনালোকে গমেই পায়, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, আমি অলপ খাই পেলাই দেই এপ্লাই চাই পেলাই চিৰিখানত ঠিকে আছে সুধিছোঁ। আমি তাৰমানে সেই আৰু অলপ সহায় চহায় কৰা, আৰু আজিও এটা মানে আমাৰ পদক্ষেপ এটা আছে, তাৰমানে যোৱাকালি মিটিং কৰিছিলোঁ, যিহেতু মিটিংটো নহ'লে হোৱা নহ'ল, এতিয়া সেই মিটিঙৰ দ্বাৰা আমি যিবিলাক পদক্ষেপ লৈছিলোঁ সেইবিলাক কাম কৰিব লাগিব, সেই কাম কৰিব আমি যাওঁ। পইচাটো দেৱাই নাই, অ' ৰ মই ভিডিঅ' বনাই থাকিলোঁ, শেষেই গ'লোঁ না এপ্লাই, মই ডিপি চাই ভিডিঅ' বনাইছোঁ, শেষেই গ'লোঁ না, গমেই পোৱা নাই মই আছে বেছি চালা ভিডিঅ'টো বনাই আছোঁ, গমেই পোৱা নাই শেষ হৈ গ'লে, তই খাইছা দেই। মই কম খাই আছোঁ, ই কুলমক দি কেনে ই খাই আছে। চাওঁ সেই কত পিছত এক পিছ লৈ গ'ল, জ্বালা মাখা বেছিকৈ দিছি ধৰছি মোক। মই খাই লওঁ দে, নহ'লে বেয়া কথা হ'ব দে, খাই লোৱা। আৰু এইটো চাওক ডাষ্টবিন, এইটো মানে আজি মানে আমি এইটো হাতে বনোৱা আছিল হা, বহুত দিন ওলাইকৈ থোৱা আছিল, মানে পানী চানী পচি পৰি অলপমান বেয়া হৈছে তাৰমানে হা। আৰু এইগিলা আমাৰ দিয়া গৈছে ইয়াতে,
আৰু আমি বহুত জাগাত দিছোঁ ন বহুত জেগাত দিছোঁ আমি কিমান জাগাত দিয়া গৈছোঁ ন আমাৰ নে 6-7 জেগামান দিয়া গৈছে যিহেতু আমাৰ এটা সৰু এন জি অ' হয় না ইমান যিহেতু আমাৰ এটা সৰু এন জি অ' কে দিয়াৰ মামন হৈছে কলা গতিকে আমাৰ ইমান এটা সংখ্যা দিয়া যোৱা নাই তথাপিও বহুতখিনি বস্তু আমি এইগিলা আমি হাতে বনাইছিলোঁ তাৰমানে আমি বনাব নাজানো তথাপিও হাতে বনাইছোঁ তাৰমানে এইগিলা ধেমালি নহয় দিয়ক এইটো কথা আমি বনাবই নাজানো না বাঁহ বেতৰ কাম কৰিবই নাজানো আমি এইবিলাক 6-7টা বনাইছোঁ একেদিন আৰু এইটো আমাৰ সুমন ভাইয়া মোৰ নামটো জানে আৰু চেনেলটোৱে আছে বাকী এইটো অফিচটো একবাৰ দেখুৱাই দিছোঁ মই আৰু একবাৰ ভালকৈ এইটো আমাৰ অফিচটো এনে নামত আৰু অফিচ কিন্তু ভাল লাগে আৰু বহি চব বাঁহ আৰু খেৰ দি বনাওঁ তাৰমানে আমাৰ কি বৰ্তমান কি মিলা নাই সুমন হা ইংলিছ ফুটি আহা নাই তেওঁৰ মগুল পইচা মিলা নাই আমাৰ আমি এডাল গছ কিনিবলৈ যাম এতিয়া গছডাল কিনাৰ কাৰণে পইচা লাগে নহয় আমাৰ আচলতে কি হ'ল আমি নতুন অৰ্গেনাইজেশ্যন আমাৰ হাতত পইচা নাথাকে আচলতে কি হ'ল আমাৰ কোষাধ্যক্ষ আজি নাই কোষাধ্যক্ষ নোহোৱাৰ কাৰণে আমাৰ পইচাবিলাক খেলি মেলি হৈছে আমি বেলেগৰ পৰা ধাৰাই লৈছোঁ কোষাধ্যক্ষ আহিলে ধাৰটো মাৰিব লাগে তাকে মিলাই আছে আমাৰ এই সুমন মিলো কিবাকৈ মাটি চিটি দিছিল তাৰমানে দিয়াৰ পাছত অলপ এই বৰষুণ দিলাক দিয়াৰ পাছত আৰু ট্ৰেক্টাৰ চেক্টাৰ অহা যোৱা কৰিলাক দিছিলোঁ তুমিতো উপায় নাই আৰু বতৰ সেনেকুৱা হৈ গ'লে পৰিস্থিতি তাক বেয়া লাভ নাই এতিয়া আৰু এই বতৰে কৈছে আৰু এতিয়া আৰু এনেকুৱা হৈছে মানে বৰষুণ দিলেও বৰষুণ ৰ'দ দিছিলে আৰু কি কৈছোঁ মই সেই মোৰ বাইকখন থোৱা আছে এইপিনে এই ৱালখনৰ পিছফালে আৰু এইখন মোৰ গাড়ী থোৱা আছে ইয়াতে গাড়ীখন নিব লাগে এতিয়া চিটটো গৰম হৈ গৈছে নেকি বৌ জীৱন গাড়ীখন নিয়া গাড়ীখন লৈ যাইছোন গাড়ীখন নিছোন বহি পাইছিলোঁ ইয়াতে একবাৰ মোলৈ পৰো কাতে তাক দে মই দেউতে গাড়ীখন এতিয়া শিকাইছোঁ মই উলগা আছো Siap penuh dia. Gol guys, suruh. Dia ambil olah mana ke? Ini kari isi guys. Dia main dasar tahu dan asal budak sobek kari. এটা দিবি হচ্ছে নাকি হ্যাঁ মানে ডাষ্টবিন এটা দোকান চোকান আগত দিয়া ভাল যেহেতু ইয়াতে সৰু সুৰা দোকান যে আমাৰ ডাষ্টবিনটো লগোৱা হ'ল না প্ৰায় হৈছে না বান্ধি দিব লাগিব না মানে বান্ধি দিলে ভাল তাৰমানে বয়া হয় যে আৰু ওলাই যোৱা চান্সটো নাথাকে তাৰমানে আমাৰ মানে এন জি অ' মানে এটা এন জি অ' মানে এটা কথা কওক নহয় এটা কথা কওঁতে এন জি অ' মানে আমাৰ এটা কথা কওক এন জি অ' ডাইৰেক্ট হোৱা নাই কিন্তু হা আমি কাম আৰম্ভ কৰিছোঁ এন জি অ' কৰিব লাগে সেইটো গভমেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো ৰেজিষ্ট্ৰেশ্যন হোৱা নাই ৰেজিষ্ট্ৰেশ্যনটো কৰিম বাৰু আমি দুদিনমান দেৰি হ'ব হে মানে এখন একেনে দিয়া গৈছে তাৰমানে যদি কেট ফেলব লগা হয় তাৰমানে ইয়াতে ফেলব আৰু যদি লৈ যাব লাগে তাৰমানে এইটো দাঙি লৈ পেলাই ফেল দিয়া পাৰোঁ তাৰমানে সেইকাৰণে দিছোঁ ন এতিয়া আপোনালোকে যদি বস্তুলৈ ফেলো হয় তেতিয়া কি কৰিব এইটো লৈ যাব তাৰমানে এইটো উঠি লৈ গ'লে টেনশ্যন নাই প্লাষ্টিকটো সেইকাৰণে দিয়া গৈছে উঠিলে এইটো লৈ যাই পেলাই ফেল দিলে হ'ল আকৌ পুৰি ফেলে আকৌ বয়াটো যাওঁ থৈ পেলাই আকৌ সোমাই দিলে হ'ল তাৰমানে ৰিইউজ তাৰমানে মানে সুমন ভাইয়া গাড়ী চলাই আছে এতিয়া Yeah, you show me colors, light in the darkness. You were the only thing I needed. Then we got older, but we stayed the same. Swear that we never lost the flame. No, no sorry. আমাৰ মানে এটা অসুবিধা হৈছিল তাৰমানে আমাৰ কেছ আমি মানে গছ পুলি কিনিব যাব লাগে কিন্তু পইচা নাছিল তাৰমানে কেছ গুগল পে' আছিল এতিয়া তাতে স্কেনাৰ বা গুগল পে' নাই না যদি মস্তফা তাৰমানে বহুত সহায় কৰিলে তাৰমানে 110 টকা আমাক দিলে তাতে গছ পুলি কিনিব পাৰিম তোক ধন্যবাদ দিলোঁ দেই ভাই বেয়া নাপাবি আৰু আমাৰ এই ওচৰত দোকান তাৰমানে চকৰে আৰু কি কৈছোঁ মান আৰু এটা ভাল কাম কৰিছোঁ দিয়ক গাইজ এই বিস্কুট মাখা এনেই পঠিয়াকৈ কুকুৰটোক খাব দিছে ভাল লাগছে কিন্তু খা ডিষ্টাৰ্ব নকৰোঁ তোক যাওঁ আমি বৰ্তমান
সোমাম আৰু এটা আমি আগে পিছেও আহোঁ নামিয়া মাৰি দি চাগালৈ সোমাইব আকৌ তাৰ লগত টেঙা হা কেনেকৈ লাগি গৈছে ৰবৰ টেঙাডাল খাইছা আমি চাওঁ কৃষ্ণচূড়া নাইবা যদি আমি চিৰিজ গাছ পাওঁ তেতিয়াহ'লে ভাল হ'ব কাৰণ আমি সামাজিক অনুষ্ঠানত মানে চাহ পৰাকৈ গছডাল ৰুব বিচাৰিছোঁ হয় হয় সুধি লওঁ মানুহৰ আছে নে নাই কেনেকৈ লাগি আছে চাওক সেইডাল এইডাল গোল নেমু চাগে ডাঙৰ কিমান চাহপাত চাওক এটা থোৱা আছে কিমান ডাঙৰ আম এইটো বহুত ডাঙৰ কেমেৰাত সৰু হৈছে কিন্তু মোৰ হাতত বহুত ডাঙৰ সেই অসুবিধাৰ কাৰণে তেখেত নাই প্ৰচাৰ সম্পাদক থাকিলে বা এছিষ্টেণ্ট যিজন জেনেৰেল ছেক্ৰেটেৰী প্ৰচাৰ বিভাগৰ আছে তেখেতো নাই তেখেতৰ আত্মীয়তাৰ মৃত্যু হৈছিল কোনোবা যি নহওক তেখেতৰ সকলৰ অনুপস্থিতিৰ কাৰণে আমি নিজেই আজি তাৰমানে ভিডিঅ'বিলাক বনাব লগা হৈছে ভালকৈ নাজানো যদিও কৰিব লগা হৈছে আৰু চেনেলটোৰ খাতিৰত কি কৰিবা দেৱদাৰু ল'বা নেকি সেইটো ল'ব পাৰি কিন্তু এটা চিৰিজ আৰু কৃষ্ণচূড়া নাই বুলি ক'লে সিমান এটা সেনেকুৱা হেৰি নাই ভেৰাইটিজ নাই আৰু লাহে লাহে আৰম্ভ কৰিছিলে ইমান ডাঙৰো হোৱা নাই দিয়ক তথাপিও দৰকাৰীখিনি আছে তথাপিও বুগুলো 100 টকাটো তে বুগুলে লওঁ বুকুৰ বেয়া নহয়তো বুকুৰ ভাল হ'ব জোপোৱা হয় গাছ হ'লে ভাল বুকুৰ বেয়া নহয়তো বকুল দুডালে বুকুলে লওঁ বুকুলে লওঁ কি আৰু বেলেগ যিহেতু আৰু তুমি ফেৰেঙা মানুহ গাছ এটা আমাৰ জোপোৱা হোৱা গাছ নাই আমাৰ তাতে ফাইনেলি তাৰমানে এইটো চাওক ভিডিঅ' এটা বনাই আছোঁ কিবা আমাৰ হেৰিৰ কাৰণে NGOৰ কাৰণে সেইটো মোবাইলত কিবা এটা কৰিলি হ'ল মানে ইমান দাৱাত দাৱাত খাৱা দাৱাতেই হৈ গৈছে জীৱনটো বুজিছানে এনেকুৱা হৈছে তাৰমানে এতিয়া তাৰ পৰা গছ মানে গছ পুলি কিনি আনিলোঁ আনি পেলাই আমি খুব পুৰা লাগিলে সেইখিনি এতিয়া মানে ৰুব লাগে আমি ৰুম আৰু আমাৰ জামে মছজিদ এটা আছে তাতে ৰুম এতিয়া আমাৰ এই কিবা ৰুম এটা কৰি আছে কিবা বানপানীৰে সাহায্যৰ বোলে কিবা আৰে ইবকা আহোঁ নহয় আহোঁ মানে এই মই কথাটো কৈ দিওঁ আৰু বেলেগ একো নহয় মানে এই বানপানীৰ আমাৰ এনে অলপমান সাহায্য পাব তাৰমানে কিবা কিবি পাবৰ কাৰণে অলপমান চেষ্টা কৰি আছে আৰু নাম চাম দি আছে 2000-3000 সোমাব লাগে নাই নাই সেইটো ক'ব পৰা নাযায় চৰকাৰে যি দিয়ে আৰু অলপমান নামত হয় না কিমান দে আমাৰ কাৰণে ভাল তই ভাবি কৈছে কাম চাম দিছে আমি নাপাওঁ চাকৰি কৰা মানুহ গাইছে আমাক নেদে বোলে মই সুধিলোঁ আমাক নেদে বোলে চাকৰি কৰা মানুহ আছে ঘৰত Nostalgia, don't echo in my head. Oh, nostalgia, like a symphony. তাৰমানে ফাইনেলি আমাৰ গছপুলি ৰোপণ কৰা হৈ গ'ল এতিয়া কাটি দিয়া আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু বেছি বিশেষ নাছিল আপোনালোকে ভাল পালি আৰু যি কৰিব লাগে কৰি দিব আৰু চেনেলটোত সেইখিনি বেলেগ ক'ব লাগে বেলেগ নাই আৰু পুৰণ হৈ গৈছে এইগিলাখান দিয়ক আজি এৰিলোঁ দিয়ক হা বাই বাই গাড়ী ষ্টাৰ্ট কৰিলোঁ এতিয়া যাব লাগে তে মই যাই থাকোঁ ঘৰত যদি কিবা আছে দেখাব পাৰিম যদি একো নাই তেনেহ'লে ভিডিঅ'টো শেষ কৰিব লাগিব আৰু ইয়াতে চাই পেলাই ক'বচোন ভিডিঅ'টো ক'ত ঠিকেই আছে নাই ক্লিপগিলাখান দিয়াত বা এডিট কৰাত ঠিকেই আছে না ক'লে ভাল হ'ব অলপ আপোনালোকে ক'বচোন কমেণ্ট কৰি পেলাই কেনেকুৱা হৈছে মোৰ ভিডিঅ' কৰাতে হওক বা ভিডিঅ'টো এডিটৰ ক্ষেত্ৰতে হওক বা ধৰি লওক কিবা হয়তো মই দেখাব পৰা নাই নেকি ভালকৈ যদি ভিডিঅ'টো চাই ভাল লগা নাই নেকি নে ভালে লাগিছে ক'ব আৰু কমেণ্ট কৰি পেলাই এতিয়া আমি আমাৰ অফিচিয়েলটো ৰাস্তাটো বেয়া অফিচেদি আমি যাওঁ এতিয়া আৰু আমি মানে মই আৰু একলা গাইছে এটা মই ভিডিঅ' কৰিব নোৱাৰিম অলপ ৰাস্তাটো সাংঘাতিক বেয়া আছে মানে ৰ'ব মই অফ কৰি লওঁ কেমেৰাটো